नमस्कार साथियों, वेलकम बैक टू माय यूट्यूब चैनल बिकाश बीके। आई होप आपलोक सब खबर एकदम दामी आसे। सब बहुत दिन पिछत भिडिओ बनाब लैसो आपलोक आगत। आज आमी कथा पातिम 75 डे हार्ड चैलेंजर विषय, जाक आमी लाइफ चेंजिंग गेम बुली कब पाऊँ, गेम हिसाबे लब पाऊँ। ये चैलेंज तो बहुत हार्ड, क्यों 99% मानु ये चैलेंज तो एक्सेप्ट करार पिছত फेल हो जाए। ये चैलेंज तो 75 hard. I failed the 75 hard. I failed. I messed up the second. I failed. I failed. क्यों फेल है, क्यों इमान हार्ड, ये भिडिओ सहायत आपलोक मैं जनाबले चेष्टा करिम। सब भिडिओ लास्टলৈকে চাই থাকিব। देन এই गेमটো लाइफ चेंजिंग गेम बा 75 हार्ड चैलेंज तो 5টা नियम থাকে, যাক আমি डे टू डे फलो কৰিব লাগে। সদায় আমি এই নিয়মকিটা ফলো কৰি চলিব লাগিব। সো ফার্স্ট নিয়মটো হৈছে আমাৰ সদায় এখন সেলফি লোৱা। আমি সদায় এখন সেলফি ল'ব লাগিব। আপোনালোকে ভাবিছে কি এটো চ্যালেঞ্জৰ গেম, मतलब কি নিয়ম, মই আপোনালোকক জনাই আছো। সেলফিটো একাৰণে ল'ব লাগিব যে প্ৰথম দিন আপুনি ডে 1 যোনটো সেলফি ল'লে সেইটো আমি যেতিয়া 75 ডে আমাৰ চ্যালেঞ্জ কমপ্লিট হৈ যাব, 75 যে যোনটো আমাৰ সেলফি দুটা মিলাই চালে আমাৰ বহুত আমি ডিফাৰেন্স পাম। আমাৰ যোনটো সেলফিত বহুত ইমপ্ৰুভমেন্ট পাম, বহুত চেঞ্জিং পাম। সো সেইকাৰণে আমি ডে 2 ডে 1 পৰা ডে 75 লৈকে এখন সেলফি ল'ব লাগিব। সেইটো হ'ল প্ৰথম নিয়ম। তাৰপিছত সেকেন্ড নিয়মটো হৈছে আমি সদায় 10 পেজেছ কিতাপ পঢ়িব লাগিব। ৰাতিপুৱা বা গধূলিলৈকে যেতিয়া আপুনি সময় পায় তেতিয়া আপোনালোকে 10 পেজেছ কিতাপ পঢ়িব লাগিব। সেইটো এনেকুৱা কিতাপ নহ'লে নহ'ব, যোনবোৰ এনেকুৱা কিতাপ হ'ব লাগিব যোনবোৰ আপোনাৰ সেলফ ইমপ্ৰুভমেন্টত কাম কৰে, নহ'লে বা মোটিভেশ্যন আপোনাক মোটিভেট কৰাত কিবা কাম দিয়ে। সো হেনেকুৱা আপোনালোকে সদায় 10 পেজেছ পঢ়িব লাগিব কিতাপ। তাৰপিছত 3 নম্বৰ নিয়মটো হৈছে আমাৰ সদায় 4 লিটাৰ পানী খাব লাগিব। সদায় 4 লিটাৰ পানী, এইটোতে অকমান হাৰ্ড হৈ যায়। দিনটো সদায় এদিন দুদিন প্ৰথম জোচত কৰিবলৈ ভাল, কিন্তু সদায় 4 লিটাৰ পানী খোৱাটো এইটো সাধাৰণ কথা নহয়। ইয়াৰ উইল পাৱাৰ বহুত লাগে। আৰু আমাৰ 4 নম্বৰ নিয়মটো হৈছে নো এলকহল, নো স্মোকিং, নো জাংক ফুড, বাহিৰৰ খানা একো খাব নোৱাৰিব, অকল হেল্ডি লাইফষ্টাইল আমি কৰিব লাগিব। 4 নম্বৰ নিয়মটো হেল্ডি খানা খাব লাগিব, ঘৰৰ খানা খাব লাগিব, একদম ডিসিপ্লিনত থাকিব লাগিব, ডায়েট মেইনটেইন কৰিব লাগিব। দেন 5 নম্বৰ নিয়মটো হ'ল আমাৰ দিনটোত সদায় 45 মিনিটৰ ৱৰ্কআউট কৰা। আপুনি তাৰে এটা ৱৰ্কআউট আউটডোৰ কৰিব লাগিব, যোনটো আপোনালোকে ফিল্ডত গৈ মেলি ৰানিং কৰিব লাগিব বা কিবা। আৰু এটা 45 মিনিটৰ ৱৰ্কআউটটো হ'ল আপুনি ঘৰতে হোম ৱৰ্কআউট কৰিব পাৰে। সো এয়াই আছিল 5টা নিয়ম 75 ডে হাৰ্ড চেলেঞ্জৰ 5টা নিয়ম, মূল 5টা নিয়ম, যাক আপোনালোকে ফলো কৰি এই গেমটো জিকিব পাৰে, চেলেঞ্জটো একচেপ্ট কৰিব পাৰে। সো ইয়াৰে আৰু এটা কঠিন নিয়ম এটা আছে, যাৰ কাৰণে 45 ডে চেলেঞ্জটো বহুত হাৰ্ড হৈ যায়। সেই নিয়মটো হ'ল আপুনি এই যোনটো 5টা নিয়ম আমি যোনটো চেলেঞ্জত আমি কৰি যাম, ডে 1 পৰা সেলফি লোৱা, হেল্ডি খানা খোৱা, ৱৰ্কআউট কৰা, কিতাপ পঢ়া, এলকহল ড্ৰিংক এইবোৰ এৰা, এইবোৰ এই গোটেইখিনি আৰু পানী খোৱা, এই গোটেইখিনি আমি প্ৰপাৰলি ফলো কৰি যাম। কিন্তু যোনদিনাখনে ইয়াৰ পৰা এটা নিয়ম আমি যদি ব্ৰেক কৰি দিওঁ, আমি ইয়াৰ পৰা যদি আমি এতিয়া ডে 1 পৰা আমি ফলো কৰি আহি আছোঁ, আমি 5 নম্বৰ দিন আজি মোৰ ভাগত চলিছে বোলে, আজি বোলে মই 2 লিটাৰ পানী খালোঁ, বোলে 4 লিটাৰ পানী খাবলৈ 2 লিটাৰ পানী খালোঁ, তেন্তে মোৰ সেইটো ব্ৰেক হৈ গ'ল। চ' এদিন যদি আপুনি এটা নিয়মো যদি ব্ৰেক কৰি দিয়ে, যদি ভংগ কৰি দিয়ে, তেন্তে আপুনি আকৌ ডে 1 পৰা ষ্টাৰ্ট কৰিব লাগিব, নতুনকৈ ষ্টাৰ্ট কৰিব লাগিব। এইটোৱে হ'ল চেলেঞ্জটো অকণমান হাৰ্ড কৰি দিয়ে। আপুনি যোনটো 1 ডে পৰা একদম প্ৰপাৰলি ফলো কৰি আছে, আপোনালোকে 75 ডেলৈকে সেইটো প্ৰপাৰলি ফলো কৰি যাব লাগিব। যদি তাত এদিনো যদি আমি মিছ কৰি দিওঁ, আমি আকৌ ডে 1 পৰা ষ্টাৰ্ট কৰিব লাগিব। চ' এইটোৱে আছিল 75 ডে হাৰ্ড চেলেঞ্জৰ বিষয়ে কিছুমান কথা। যদি ভিডিঅ'টো চাই ভাল পালে আৰু 75 হাৰ্ড ডে চেলেঞ্জৰ কথা বুজি পালে, চ' মই এইটো 75 হাৰ্ড ডে চেলেঞ্জ মই একচেপ্ট কৰিছোঁ। মই এইটো 75 হাৰ্ড ডে চেলেঞ্জ কৰিম। কাইলৈ পৰা আপোনালোকক শ্বৰ্ট ভিডিঅ'ৰ সহায়ত সদায় আপডেট দি থাকিম। ডে 1 ডে 2 ডে 3কে সেনেকৈ কৰি মেলি 75 ডেলৈকে মই এই চেলেঞ্জটো শ্বৰ্ট ভিডিঅ'ৰ সহায়ত আপলোড কৰিম। আপোনালোকেও যদি এই চেলেঞ্জ কৰিব বিচাৰে তেন্তে কমেণ্টত জনাব, জুই এটা দি বুডি এটা দি এনেকৈ একচেপ্টেড বুলি কৈ মেলি কমেণ্ট কৰি জনাব। চ' ভাল লাগিল, যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ ইনষ্টাগ্ৰাম আইডি বিকাশ বিকে নামত আছে, তাতে গৈ ফ'ল' কৰি দিব। চ' bye bye, take care, love you all, bye bye.